এতিয়া দস্তিকেইটাকে ফোন এটা কৰোঁ। মাথো মোৰে হুৱানা বুকুতে এপাহি গোলাপৰ তুমি মৰম কৰা না। কি যে হ'ব, বিপদত কাকো বিচাৰি নোপোৱা। হেল্ল' হেল্ল' দস্তি, কচোন। কি কৰি আছনো? এই শুই আছিলোঁ, কচোন। কথা এটা ক'বলৈ আছিলোঁ। কচোন কি কথা বা? আমাৰ বহুত ডাঙৰ বেমাৰ হৈছিল। তাৰ কাৰণে মানে টকা অলপ প্ৰয়োজন হৈছিলে। কিমান মান লাগিছিল? প্ৰায় 1 লাখ মান টকাৰ প্ৰয়োজন হৈছিল। ইমানবোৰ টকা ক'ত পাম? তই কিবা এটা কৰি মেনেজ কৰচোন। ৰচোন, তই দুখ নকৰিবি, মই লগৰকেইটাক ফোন কৰোঁ। ইমান তৎক্ষণাত ফোন কৰিছে, ইমানবোৰ টকা ক'ত পাম, কি কৰোঁ? মোৰ হাততো ইমানবোৰ টকা নাই, উপায় নাইকিয়া হৈছে। কিবা এটা কৰিব লাগিব, ভাবিব লাগিব। হেল্ল' দোস্তে। এই মানে মোৰ লগৰ এটা মাকৰ বেমাৰ হা, তাক মানে অলপ টকাৰ প্ৰয়োজন হৈছিল। কি কৰা যায়? কি কৰা যায়, প্ৰায় 1 লাখ মান টকাই প্ৰয়োজন হৈছিল। ক'ত পাম ইমান টকা? আমি গোটেইকেইটা মিলি লাগিব। তাকে ভিক্ষা মানে উপায় নাই, ভাল কৰিব লাগিব ন। তাৰ মা মানে আমাৰো মা, আৰু মাৰ বাহিৰে পৃথিৱীত কোনোৱে নাই, গতিকে আমি ভিক্ষা মাগি হ'লেও চিকিৎসা কৰিবই লাগিব। তই তাক নজনাবি হা। ঠিক আছে। আৰু মই আৰু এটা দস্তিক, তোৰ যে দস্তি আছে আৰু তই ফোন কৰিছা, ঠিক আছে। কথা এটা হ'ল নহয়। কচোন। লগতো আমাৰ মাকৰ বেমাৰ হৈ আছে, অলপ দৰকাৰ হৈ আছে। ঠিক আছে। আমি তোমাৰ বেমাৰ কাৰণে অলপ ডানেশ্যন কৰি টকা আনিছোঁ। যিমানখিনি পাৰিছে আৰু। ইমানবোৰ টকা তহঁতে ক'ত পালি? তই চিন্তা নকৰিবি, তই খালি তোৰ মাৰ বেমাৰ চিকিৎসা কৰ। আমি আনিছোঁ, মিলাই দিম। 1 লাখ টকা পইচা।